কবিতাৰ শিৰোনাম মিঠা সপোন ৰচি। কবি দিলীপ তালুকদাৰ। পাঠ পাপৰি দেৱী। মিঠা সপোন ৰচি উষা অনিৰুদ্ধৰ দেশলৈ যাম এদিন। দুয়োৰে মিলনস্থলীত প্ৰেমৰ কবিতা লিখি। আঁতৰি আঁতৰি ধূপ খাই থকা প্ৰেমৰ পংক্তিবোৰ বুটলি সজাম হৃদয়ৰ ফুলদানিত। কবিতাই প্ৰাণ পাই উঠিব। উষা অনিৰুদ্ধৰ মিলনভূমিত প্ৰেমৰ অৱহেলা কেনেকৈনো হবো মই। পদুম পুখুৰীত ৰং মনেৰে সাঁতুৰি ফুৰা হাজাকৰ সতে কৰি হেৰুৱাই বিচাৰি ফুৰা গলি গলি শেষ হ'ব খোজা কবিতাৰ আলাপ। অহংকাৰ দম্ভবোৰ গছকি বাটে ঘাটে সৰি পৰা হৃদয়ৰ প্ৰেমৰ টুকুৰাবোৰ আলফুলি লৈ আহে। নিয়ৰ গছকি জোনাকত তিতা সাধুবোৰ অভিনয়ৰ ৰঙেৰে বোলা মোৰ কবিতাত। নিশা ফুলি পুৱাতেই সৰা শুভ্ৰ শেৱালি সপোনবোৰ বুটলি আনি থাপিম কবিতাৰ গোপন থাপনাত। মিঠা সপোন ৰচি উষা অনিৰুদ্ধৰ দেশলৈ যাম এদিন। ধন্যবাদ।